যিসকলে গিটাৰ স'লো বজোৱা ষ্টাৰ্ট কৰিছে তেওঁলোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে কৰ্ড চেঞ্জৰ লগত মিলি যোৱাকৈ আমি স'লোটোনো কেনেকৈ বজাম। যদি আপোনালোকৰ মনলৈ এইটো প্ৰশ্ন আহিছে চাই থাকক আজিৰ ভিডিঅ'টো আৰু মই আশা কৰোঁ যে এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে বহুতখিনি ইম্প্ৰোভাইজেশ্যন কৰিবলৈ সক্ষম হ'ব। আৰু যদি ভিডিঅ'টোৰ পৰা সঁচাকৈ যদি আপোনালোকৰ সহায় হয়, আপুনি কিবা মূল্যৱান শিকিবলৈ পায়, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। লেটছ ষ্টাৰ্ট। এনেইতো কৰ্ড চেঞ্জৰ লগত আমি স'লোটো চেঞ্জ কৰিবলৈ বহুতো বেলেগ বেলেগ উপায় আছে, কিন্তু আজি মই এটা অতি সহজ উপায় এটা লৈ আহিছোঁ। সেইটো হ'ল পেণ্টাটনিক বক্স শ্বেপ। আমি সকলোৱে জানো পেণ্টাটনিক বক্স শ্বেপ। যদি নেজানে আপুনি পেণ্টাটনিক বক্স শ্বেপ কি হয়, তেনেহ'লে এইটো ভিডিঅ' চাই ল'ব, য'ত মই 5টা পেণ্টাটনিক বক্স শ্বেপৰ কথা অতি ধুনীয়াকৈ কৈ থোৱা আছে। তো ধৰক মই যদি উদাহৰণ হিচাপে লৈ লওঁ, মোৰ ওচৰত দুটা কৰ্ড আছে, এটা বি মাইনাৰ, এটা এ মাইনাৰ। 4টা বাৰ বি মাইনাৰ গৈছে, 4টা বাৰ এ মাইনাৰ গৈছে। মই কি কৰিব পাৰোঁ, তাত বি মাইনাৰ যেতিয়া থাকিব তেতিয়া মই বি মাইনাৰ পেণ্টাটনিক খেলিব পাৰিম, আৰু যেতিয়া এ মাইনাৰ হ'ব মই এ মাইনাৰ পেণ্টাটনিক কৰিব পাৰিম, নহয়নে? ঠিক আছে, মই অকণমান বজাই পেলাই শুনাই দিছোঁ। এটা বেকিং ট্ৰেক লৈ লওঁ। 4টা বি মাইনাৰ কৰ্ড যাব আৰু 4টা এ মাইনাৰ কৰ্ড যাব। তো আপোনালোকে দেখিলে কেনেকৈ মই বি মাইনৰ জেগাত বি মাইনৰ খেলিলোঁ, এ মাইনৰ জেগাত এ মাইনৰ খেলিলোঁ। নাথিং ছ' ফেঞ্চি। মই একো বেলেগ একো খেলা নাই, জাষ্ট আপ এণ্ড ডাউন বক্স শ্বেপটো খেলিলোঁ। কিন্তু এইটো খেলোঁতে কি হৈছেনো? প্ৰথম কথা হৈছে যে মিউজিকেল হোৱা নাই। আমি বি মাইনৰ থাকোঁতে এনেকৈ কৰিলোঁ, আৰু তাৰপিছতে এ মাইনৰ পাওঁতে আকৌ আমি এ মাইনৰ পৰা আৰম্ভ কৰিলোঁ। ভুল বুলিবলৈ একো নাই ইয়াত, কিন্তু শুনিবলৈ সিমানখিনি শুৱলা হোৱা নাই। আৰু আমাৰ যিটো ট্ৰেনজিশ্যন, যোনটো বিৰ পৰা বি মাইনৰ পৰা এ মাইনৰ যিটো ট্ৰেনজিশ্যনটো স্মুথ হোৱা নাই। আমি এইখিনিলৈ গ'লোঁ, আকৌ এইখিনিলৈ গ'লোঁ, আকৌ এইখিনি শেষ হ'ব, আমি এইখিনিলৈ আহিলোঁ, নহয়? আৰু এনেকুৱা হৈছে যে আমাক এই বক্সটো, যিটো বক্স শ্বেপ হয়, এই বক্স শ্বেপটোহে আমাক কৈ আছে যে আমি ইয়াৰ পৰা ইয়ালৈ যাব লাগে, ইয়াৰ পৰা ইয়ালৈ যাব লাগে, এইটো কথা কৈ আছে। আমি কণ্ট্ৰল কৰা নাই, কিন্তু মিউজিকটো বক্সকেইটাই আমাক কণ্ট্ৰল কৰি আছে, নহয়নে? তো এইটোক অভাৰকাম কৰিবৰ কাৰণে আৰু এটা উপায় আছে। যেনেকৈ ধৰক বি মাইনাৰ থাকোঁতে আমাৰ বি মাইনৰ ফাৰ্ষ্ট শ্বেপটো হ'ল এইটো, অ'কে? এইটো আমাৰ বি মাইনৰ ফাৰ্ষ্ট শ্বেপ। তেনেকৈ এ মাইনৰ ছেকেণ্ড শ্বেপটো কিন্তু ওচৰতে আছে। আমাৰ এ মাইনৰ ফাৰ্ষ্ট শ্বেপটো হ'ল এইটো, এ মাইনৰ যোনটো ছেকেণ্ড শ্বেপ সেইটো হ'ল, অ'কে? এইটো এ মাইনৰ আমাৰ ছেকেণ্ড শ্বেপ। তো এই দুইটা আমি ছুপাৰ ইম্প'জ কৰিম। শুনিবলৈ ছুপাৰ ইম্প'জ বুলি ক'লে শুনিবলৈ হয়তো অকণমান ভয় লগা হ'ব পাৰে, কিন্তু একো ডাঙৰ কথা নহয়। আমি কি কৰিম এতিয়া, আমি বুজিলেনে কি কৰিলোঁ? মই এ মাইনাৰলৈ গুচি গ'লোঁ। বেকিং ট্ৰেকৰ লগত যদি বজাই দিওঁ আপোনালোকে বেছি বুজি পাব। তো ইয়াত দেখিলেনে কেনেকৈ
মই ট্ৰানজিশ্যনটো কৰিলোঁ যেতিয়া এ মাইনৰ পৰিছে এ মাইনৰ পৰোঁতে মই এ মাইনৰ স্কেলটোত সোমাই গ'লোঁ যেতিয়া মই উভতি আহিছিলোঁ বি মাইনৰ পৰা তেতিয়া এইকেইটা নোট কমন নহ'লে এইটো বিত আছিলে আৰু এ মাইনৰ নোটকেইটা আছিলে এইটো আছিলে তো উভতি আহোঁতে মই এই নোটটো সোমাই দি পেলাই মই গুচি আহিলোঁ ওচৰত কোনটো নোট আছে চাই যাব ধৰক এতিয়া মই যদি বি মাইনত থাকোঁ এইখিনিত থাকোঁতে ধৰক বাৰটো শেষ হৈছে যেনিবা ধৰক তেতিয়া নেক্সট নোটটো আমাৰ এৰ কোনটো নোট থাকে শ্বেপটো এৰ ছেকেণ্ড শ্বেপটো আমাৰ ইয়ালৈ গুচি গ'ল তো ফ্ৰেট বৰ্ডখন আমি ভিজুৱেলাইজ কৰিব লাগিব শ্বেপবিলাক আমি গম পাব লাগিব বা আমি নোটৰ নামকেইটা গম পালেও হ'ব যেনেকৈ মই বজাই থাকোঁতে মই দুটা কথা ভাবি থাকোঁ এটা হ'ল শ্বেপকেইটা কেতিয়াবা মই শ্বেপৰ কথা ভাবোঁ আৰু কেতিয়াবা মই এ নোটটো কোনটো সেইটো ভাবি থাকোঁ ধৰক এইটো এ নোট এইটো এ নোট এনেকৈ এইখিনি ভাবি থাকোঁ তো আপোনালোকে এক্সাম্পলটোত চাগে ধৰিব পাৰিছে আপোনালোকে এক্সাম্পলটোত যে যেতিয়া মই চেঞ্জ কৰিছোঁ এলৈ সোমাইছোঁ তেতিয়া মই আগৰ নিচিনাকৈ ইয়াৰ পৰা মই জাম্প কৰিবলগীয়া হোৱা নাই বিৰ পৰা এলৈ মই জাম্প কৰিবলগীয়া হোৱা নাই মই জাষ্ট যিটো ফ্ল'ত মই বজাই আছোঁ সেইটো ফ্ল'তে মই বজাই থাকিলোঁ তো সৰু সৰুকৈ প্ৰেক্টিছ কৰক চাৰিটা কৰ্ড লৈ লওক তাত তেনেকৈ যদি চাৰিটা বাৰ যোৱাৰ পিছত নেক্সট যোনটো সোমাবলৈ আছে চাব যে ওচৰত আৰু এৰ কোনটো আছে এইটোও পৰা হ'ব এলৈ সোমাই আহিলোঁ এৰ পৰা দেখিলে আমাৰ বি শ্বেপটো কোনটো নেক্সট এইটো ফিফ্থ শ্বেপ বি এইটো ফিফ্থ শ্বেপ হয় তো সেইটোত সোমাবলৈ চাব তো প্ৰথমতে ইমান ফ্ৰেজিং কৰিবলৈ যাব নালাগে মই যেনেকৈ কৰিছোঁ মই ইমান ফ্ৰেজ কৰা নাই বহুত কম ফ্ৰেজিং কৰিছোঁ স্পেচিয়েলি মই চাই আছোঁ পাছত দেখাব বিচাৰিছোঁ যে কেনেকৈ আমি ফ্ল'টো কৰিব পাৰোঁ যদি দুটা বাৰ লৈ চাওঁ তেতিয়া আমি কি কৰিব পাৰিম ইয়াত চাওকচোন মই দুটা বাৰ বি বজাম দুটা বাৰ এ বজাম আৰু মই কি কৰিব পাৰিম মই স্মুথলি তাৰ ওচৰৰ নোটটো লৈ পেলাই আমি ইটো ষ্টেপত সোমাই যাম মানে যদি বি বজাই আছোঁ এলৈ যাবলৈ যিটো নোটত শেষ হ'ব তাৰ ওচৰৰ নোটটো বা সেইটো নোট ইউজ কৰি পেলাই আমি এলৈ সোমাই যাম শ্বেপকেইটা মই ইয়াত ধ্যান দি থাকিম অ'কে আৰু মই আৰু কি ধ্যান দিম মই এ নোটটো ক'ত আছে আৰু বি নোটটো ক'ত আছে অ'কে অ'কে তেনেকৈ আপুনি বেলেগ শ্বেপলৈ সোমাই যাব ঠিক আছে মই এটা বেকিং ট্ৰেকৰ লগত মই দেখাই দিওঁ কেনেকৈ আমি বেলেগ শ্বেপত আমি স্মুথলি সোমাব পাৰোঁ তো দেখিলে যে কেনেকৈ মই বেলেগ শ্বেপত মই সোমাই গৈছোঁ তাৰ ওচৰৰ নোটটো ধৰি পেলাই মই সোমাই গৈছোঁ আৰু শ্বেপবিলাক মই মনত ৰাখিছোঁ তো ট্ৰাই কৰক প্ৰথমতে সৰু পাৰ্টত ভগাই লওক তাৰ পিছতহে কিবা নতুনকৈ ফ্ৰেজ কৰিব আৰু শ্বেপবিলাক ধ্যান দিব আৰু আমাৰ ৰুট নোটকেইটা আপোনালোকে ধ্যান দি থাকিব তো আশা কৰোঁ বহুতখিনি আপোনালোকে বুজি পাইছে চাগে যদি বুজি নাই পোৱা তেনেহ'লে কমেণ্ট দিব আৰু যদি বুজি পাইছে তেতিয়াও কমেণ্ট দিব আৰু আপোনালোকে যদি কয় যে মই কেনেকুৱা ভিডিঅ' আনিব লাগে মই তেতিয়া মোৰ কাৰণে আৰু ভাল হয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চাই থাকক RSD Guitar Stories বাই বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ'